পুনৰবাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া আমি গৈছোঁ অলপমান ফুৰিবলৈ যাওঁ, সেয়ে আপোনালোকক জনাম আৰু ক'ত যাওঁ। এতিয়া বৰ্তমান নকওঁ, লাহে লাহে গম পাই থাকিব। তেনেহ'লে গ'লেও আমি সকলো যাওঁ। আমাৰ গুণগুণ উঠিলে। হাই এভৰিৱান, আমি আহি পাই গ'লোহি খুৰীহঁতৰ ঘৰ। আৰু খুৰীহঁতৰ ঘৰ এয়া দেখিছেনে, ইমান ধুনীয়া লাগে হৈ আছে, লহপহকৈ বাঢ়িছে একদম। তুলসী গছকেইজোপা দেখিয়ে একদম মানে খাওঁ খাওঁ লাগি গৈছেগৈ। আৰু তুলসী বহুত কাৰণতে ভাল, বহুত ঔষধৰ ভাল, আপোনালোকে সকলো নিশ্চয় জানেই চাগে। আৰু এইফালেও এজোপা আছে, দেখাই আছোঁ আপোনালোকক। এইজোপা মানি প্লেণ্ট ক'ত হৈছে, পূৰা ধুনীয়াকৈ লহপহকৈ বাঢ়িছে দেই মানি প্লেণ্টজোপা। এই মানি প্লেণ্টজোপা, এইজোপা তুলসীজোপা মৰিয়ে গ'ল, ৰুইছে। তুলসী পুলি মই দুটামান লৈ যাম, ইয়াৰ পৰাই নিব লাগিব। সৰু সৰুকেইটাও লৈ যাম, কেইটা লৈ যাব লাগিব। আমাৰ ঘৰত বগা দুপা আছে, কিন্তু ক'লা নাই যে, তাকে। খুৰীয়ে আমাৰ কাৰণে ৰুটি বনাইছে, এইজনী খুৰী। আৰু এইফালে গেছ অন কৰা নাই বাৰু, অন কৰিব আৰু লাহে লাহে। বেলি লৈছে ৰুটিকেইখন। আপোনালোকে যদি খাবলৈ মন আছে আহি যাব। এড্ৰেছটো দি দিয়া। এড্ৰেছটো বাৰু নিদিওঁ, লাহে ধীৰে দিম আৰু। কোনোবা যদি ইচ্ছুক আছে তেতিয়া ক'ম আৰু। এইয়া লগৰী পাই গ'ল, লগৰী বিচাৰি আনিছে। দুইজনী এতিয়া খেলিব আৰু। এইয়া দুইজনী লগৰী পাই গ'ল। তাই খালে অ', তুমি খালা? কি খালা? তুমি খোৱাৰ পৰা উঠি আছা নেকি? ভনী ভনীয়ে চাধাহে খায় ন? ভনী খোৱা, ভনীয়ে চাধা খায়, তামোল ভনীয়ে চাধা খোৱা। তাই চেলাইকেইডাল ইমান ধুনীয়া ন? চেলাইকেইডাল ধুনীয়া, থ্ৰেডিং কৰা নিচিনা। আমাৰ এইটো দিছে না চুলিখিনি, কাটা গৈ ক'বা পালেগে। কটাব নোৱাৰি দিছ না? তুলখান লৈ আহ, যোৱা। তুলখান বহি লোৱা, থিয় থিয় নাখায়। কাহ হৈছে নেকি? মা আছে না? মা আছে? আজি মাম খাইছিলা নে? খাইছিলা মাম? মামা ঘৰলৈ যাবা? কেতিয়াকে? কেতিয়াকে যাবা? হা? কেতিয়াকে যাবা? মামা ঘৰলৈ কেতিয়া যাবা ভনী? পাপাৰ লগত? অঁ, মা নাযায়? মা মা যাব? তুমি আমাৰ ঘৰলৈ যাবা নাই এতিয়া বাৰ লগত খেলিবলৈ? যাবা নাই? যাবা আকৌ বোলে মামা ঘৰলৈ যাম। তুমি কোৱা নাই এতিয়া মামা ঘৰলৈ যাম বুলি? ভনী ওখ হৈছে নেকি বাৰু? অকণ ওখ হৈছে দেই, ছোৱালী ডাঙৰ হৈছে হয়নে? আমাৰ যে বাজনীয়ে যে মাম নেখায়। অঁ, তুমি খোৱা ন? তুমি যে মাম নোখোৱা সেইকাৰণে ওখ হোৱা নাই। এনেকে হাত মেলি দিয়া, এই চবতকৈ ওখ তোমাৰ তুমি মাম নোখোৱাই। তোমালোকৰ পাপাক কোনোবাই ধৰি নিলে? নিব নোৱাৰে, কৈ দিয়া। কামলৈ যাওঁতে ধৰি নিব। গাড়ীতহে যায়, ধৰিব নোৱাৰে।
পাপাক গাড়ী মাৰিলে নহয় দৰ্জা মাৰি থৈ সেইটো ক'ব পৰা নাই দৰ্জা মাৰি থৈছে আপুনি মায়ে কি কৰি আছে মায়ে আছে কি কৰিছে তুলসী খোৱা বহুতে ভাল সেইবাবে তুলসী একেজোপা লৈ যাম বুলি ভাবিছোঁ সৰু সৰু আমাৰ গুণগুণে তুলসী খাই ভাল পোৱা নে চব দেখি চব দেখি ভাল হ'লেও দেখি বেয়া হ'লেও দেখি আপুনি আহা আপোনাৰ পিচিখন যে বা গেঞ্জি পিন্ধা গেঞ্জি চিন কৰি গ'ল গম পাইছে ডেইলি গেঞ্জি কৰোঁ যে গেঞ্জি নিপিন্ধিলেও হ'ব এইজনী আমাৰ গুণগুণ এজনী ভনী চুলিখিনি কি হ'ল কিবা দাঁতকেইটা কি হ'ল ভনী দাঁতকেইটা কি হ'ল চাওঁ চাওঁ কি হ'ল চাওঁ চাওঁ দাঁতকেইটা কি হ'ল তোমাৰ চাওঁ পোকে খালে নেকি দৰমহা হোৱা নাই এইটো পইচা নাই আহোঁ নাই কাম কৰিব ফাংফুং যে চাওঁ ভনী দাঁতকেইটা পোকে খালে বেছি বেয়া লাগে পোকে খালে দাঁতকেইটা তাকে নোখোৱা হ'ল নহয় এতিয়া ঔষধ হ'ল এতিয়া নকৰিব দেৰি লাগিব তোমাৰ দাঁতকেইটা চাফা ভনী দাঁতকেইটা যে পোকে খালে নালাগে খাব আকৌ নাখায় নহয় দুটো নাখায় খাব নাপায় অকমানো খাব নালাগে মানে আমাক ভণ্টিক দিয়ে নহয় আজি পানী খাই ভাত খাই গাখীৰ নাখায় নহয় গাখীৰ নাখায় নহয় ভণ্টিক পোকতে বেজি এটা দিব হয় নহয় তোমাকো দিব হেৰি নাখায় নহয় গাখীৰ নাখায় নহয় মোৰ গাত বল আছে যে সেইকাৰণে দুধু খাওঁ টাইগাৰটো বল আছে টাইগাৰটো আৰু বেছি বলহে আছে মই দুধু খাওঁ তাই দুপৰীয়া খায় গমনাটোতো খোৱা হয় নাই হা ভনীয়ে গমনাটোতো খায় হয় নাই হয় ভনী গমনা ক'ত ফুটা নহয় ফুটা হয় নেকি দুজনী ধুনীয়াকৈ হাঁহি দিয়া স্মাইল কৰি দিয়া হাঁহি চাইছ পজ দুইজনী হৈছে নাই ৰুটি বনাই মই কৈছোঁ আপোনাক এইবিলাক বনাব কৰিব নালাগে এয়া ৰুটি বনাইছে মই আকৌ সেইবিলাক নিয়ম নাই নহয় আকৌ খালি চাহ খোৱা নিজেও নাখাওঁ আনকো নিদিওঁ মই মুখখন দেখাই দিওঁ তেতিয়াহে জানি অৱস্থাই মই সেইকাৰণে কৈছোঁ গৰমত নালাগে বনাব আপুনিহে কথা নুশুনে গৰমত নোখোৱাকৈ আছোঁ পিতা ফুলনি বাগিচাখন যে ঠাণ্ডা হৈ গ'ল কিয় এই আগফালে হেৰি বান্ধি বান্ধি যে দিয়া আছে যে ইয়াৰ পৰা চব লৈ গ'ল মানে সেই গাইজ গা পা ধুই কৰি আজৰি হৈ গ'লোঁ আৰু এতিয়া অলপমান বহি লওঁ যোৱাকালি ভিডিঅ'টি বনাইছিলোঁ খুৰীহঁতৰ ঘৰলৈ যে গৈছিলোঁ আপোনালোকৰ আহি পাই মই ভিডিঅ' তেনেকৈ কৰিবলৈ নহ'লে সেইবাবে থাকি গ'ল আৰু এই ইটো সিটো কৰোঁতে টাইমটো নিমিলিলে আৰু সেয়াই আৰু এতিয়া বাজিছে 10মান বাজিছে মোৰ গা পা ধোৱা ৰ'বাচোন নকৰোঁ ৰ'বা গা পা ধোৱা অকণমান মানে দেৰিয়ে হয় মোৰ যিহেতু গুণকো গাটো একেলগত মোৰ লগতে ধুৱাই দিওঁ সেইবাবে মই অলপমান দেৰিকৈ ধুওঁ গা আৰু মাহঁতো নাই মা আৰু দেউতা গৈছে নগাঁৱলৈ ভালকৈ বহাইছোঁ নগাঁৱলৈ গৈছে আৰু সেইবাবে ভাতটো বনাব লাগিব আৰু
চিম্পুলকৈ কিবা এটা বনাম আৰু ৰাতিপুৱা মৰ্ণিঙত মই খালী পেটত মই এটা বস্তু খাইছিলোঁ। আপোনালোকে মোৰ এই ভিডিঅ'টি চাই লওকচোন কি কি খাইছিলোঁ, আৰু কৈয়ে দিওঁ আৰু কিন্তু পিছত ক'বলৈ থ'ম। নিমপাত আৰু তুলসী এটা পেষ্ট বনাই মই তেনেকৈ খাইছিলোঁ, সেই আপোনালোকক দেখাই দিম ভিডিঅ'টি। আৰু বহুতেই ভাল নিমপাত শৰীৰৰ কাৰণে চুগাৰ আৰু তেজ শুদ্ধ কৰিবৰ বাবে, তাৰপাছতে স্কিনত যিকোনো ক্ষয় খজুৱতি এইবোৰৰ বাবে বহুতেই ভাল নিমপাত। আৰু তুলসী কাহৰ কাৰণে ভাল আৰু দেহাটো শৰীৰটো ভালে ৰাখে, সেইবাবে সেইকাৰণে মই মাজে মাজে কেতিয়াবা খাওঁ তেনেকৈ। আৰু এটা কথা আপোনালোকে কিন্তু মই ট্ৰাই কৰিব পাৰে, খাব পাৰে, কিন্তু মানে কি যাৰ গেছৰ প্ৰব্লেম আছে তেওঁলোকে নাখাব। গেছৰ প্ৰব্লেম থাকে, অলপ গেছ বেছি হোৱাৰ সন্দেহ থাকে আৰু সেইবাবে গেছ মাৰিও পঠিয়াব পাৰে, বেছি হৈ যাব। আৰু সেইকাৰণে আপোনালোকে গেছ থকা মানুহে নাখাব। আৰু মোৰ তেনেকৈ গেছৰ প্ৰব্লেমটো ইমান নাই, সেইবাবে মই অলপ খাওঁ আৰু সদায় নহয় আৰু বহুত দিনৰ মূৰত এবাৰ খাব লাগে তেনেকৈ, স্কিনৰ কাৰণেও বহুত ভাল। আৰু যিসকল মানুহৰ শালমইনা উঠে, মুখত শালমইনা, গালত বা এনেকুৱা কিছুমানত উঠে ন, ইয়াত উঠে, নাকত উঠে, তেনেকুৱা মানে শালমইনা কিছুমান উঠিলে এইটো বহুতেই ভাল। নিমপাতটো আপোনালোকে নেখালেও আপোনালোকে এইটো কৰিব পাৰে, পিচি পেলাই তাৰ ৰসটো পিচি পেলাই লগাব পাৰে, তেতিয়াও শালমইনাও ভাল হৈ যায়। তেনেহ'লে আহকচোন মই কেনেকৈনো এই পেষ্টটো বনাইছোঁ আৰু কেনেকৈ খাইছোঁ, আৰু আপোনালোকে চাই লওক এবাৰ। ইয়াত তুলসী আৰু ইয়াতে নিমপাত আছে। নিমপাতখিনি মই ধুনীয়াকৈ তুলসী গুটি ধুনীয়াকৈ ধুই ল'লোঁ, আৰু ইয়াৰ বহুত গুণ আছে, আপোনালোকে হয়তো জানে। এতিয়া মই নিমপাত আৰু তুলসীখিনি মিক্সাৰত ভৰাই দিছোঁ আৰু এইখিনি ধুনীয়াকৈ পেষ্ট বনাই লৈছিলোঁ। এয়া এতিয়া ধুনীয়াকৈ পূৰা মিহি কৰি মই পিচি ল'লোঁ, এইখিনি ধুনীয়াকৈ মিক্স হৈ গৈছে। আৰু ইয়াতে মই এতিয়া অলপমান পানী দি দিম, পানী দি পেলাই অলপ পাতলা কৰি ল'ম, মানে ইয়াতেতো বেছি ডাঠ হৈ আছে, ৰসটোতো নোলাব। এতিয়া মই চামুচ এখন দি ধুনীয়াকৈ লৰাই দিছোঁ, ধুনীয়াখিনি মিশ্ৰণখিনিৰ সৈতে ধুনীয়াকৈ মিক্স হৈ যাবৰ বাবে। আৰু ইয়াৰ পিছতে মই এখন চেকনি লৈছোঁ, চেকনিখনতে এতিয়া মই ধুনীয়াকৈ এইখিনি গোটেইখিনি চেকি ল'ম। যিখিনি সীতা সেইখিনি ৰখি যাব, তাৰ যিটো ৰস থাকে সেই ৰসটো ধুনীয়াকৈ ওলাই যাব। এয়া দেখিছেনে, ধুনীয়াকৈ ওলাই গ'ল ৰসখিনি। আৰু এইখিনি এতিয়া মই ইয়াতে অলপমান হালধি মিক্স কৰিম। এয়া দেখিছে নহয়, 1 চামুচ পূৰা দিয়া নাই, সেইখিনি মই ইয়াতে দি এতিয়া মিক্স কৰি ল'ম। মই লাইটটো জ্বলাই লৈছোঁ, আপোনালোকে আকৌ ৰাতি এতিয়া মই বৰ্তমান নামাৰিব দেই, মানে মই পিকচাৰটোৰ কাৰণেহে মই লাইটটো জ্বলাই লৈছিলোঁ, আন্ধাৰ হৈ আছিলে ৰুমটো অলপমান। হালধিটো যে দিছিলোঁ, হালধিটো মানে অলপ তলত পৰি গৈছে, সেইবাবে অলপ লৰাই দিছোঁ। আৰু মই চেনিও ৰেডি কৰি থৈছোঁ, দেখিছে নাই, তিতা হ'ব ন। এয়া কালি ৰাতি 2টা বজাত কেলে সোমাইছিলে, কাম নাই আৰু ককা বকা। আলু আৰু ৰঙালাও পিটিকা হ'ব, আৰু ইয়াত মান ধনিয়া দি দিছোঁ মই ইয়াতে, আৰু গৰম তেলো দি দিছোঁ, এয়া সানিব লাগিব। এইপিনে এয়া দাইল বনাই থৈছোঁ, দাইলতো মান ধনিয়া দি দিছোঁ। এতিয়া অলপমান বহিছোঁ, আৰু ভাত পানী বনাই হৈ গৈছে ৰেডি, আৰু আপোনালোকক দেখাই দিলোঁৱেই। চিম্পুলকৈ বনাইছোঁ, গৰমতে বনাবলৈ মন যোৱা নাই, সেইবাবে এনেকৈ বনাই থৈ দিলোঁ। আৰু তেনেকৈ খাব লাগিব আজি গৰমৰ বাবে। আৰুনো কি ক'ম, ভিডিঅ'টি বেছি দীঘলীয়া নকৰোঁ। যদি মোৰ ভিডিঅ'টি চাই ভাল লাগিছে, আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিবলৈ নাপাহৰিব কেনে লাগিল মোৰ ভিডিঅ'টি। আৰু মোৰ চেনেলত যিসকল ভিউৱাৰ্ছ আছে, যিসকলে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়া আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব, আহিবলগীয়া ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকিব। তেনেহ'লে আহিছোঁ আকৌ এটি নতুন ভিডিঅ' লৈ।
আকৌ আহি থাকিম আপোনালোকৰ মাজলৈ আৰু আপোনালোকে ভিডিঅ'টি চাব বুলি আশা কৰিলোঁ। আহিলে তেন্তে হ'লে বাই বাই। আৰু হয়তো আজি ভিডিঅ'টি যোৱা অকণমান দেৰি হ'ব পাৰে আৰু ভিডিঅ'বিলাক দি থকা দেৰি হৈছে বাৰু মোৰ গৰমতে দেখোন জানো ভিডিঅ'বোৰ বনাবই মন নোযোৱা হৈছে সেইবাবে অলপমান দেৰি হৈছে বাৰু বেয়া নাপাব চৰি। তেনেহ'লে আহিছোঁ আজিলৈ বাই বাই।